আজি আমি কনডেন্স মিল্ক বনাম। তাৰ কাৰণে আমি লৈছোঁ এভৰিডেৰ পাউডাৰ। এভৰিডেৰ পাউডাৰেৰে বনাম। তো 1 কাপ এভৰিডে পাউডাৰ, 1 কাপ আধা কাপ চেনি আৰু অকণমান বেকিং সোডা আৰু কুহুমীয়া গৰম পানী অকণমান লৈছোঁ। ইয়াত এতিয়া গাখীৰখিনি তাত মিক্স কৰি দিম। পাউডাৰ গাখীৰখিনি মিক্স কৰি ভালকৈ ঘুটি ল'ম। এয়া আমি পাউডাৰ মিক্স কৰি দি ভালকৈ ঘুটি লৈ আছোঁ। ইয়াত প্ৰয়োজন হ'লে পানী, কেৰাহী এটাত পানী, তাৰ ওপৰত গাখীৰখিনি টোটেল আমি 1.5 কাপ গাখীৰ লৈছোঁ। পানী সৈতে ভালকৈ মিক্স কৰি লওঁ। ভালকৈ মিক্স কৰি লৈ দেখিছে বইল হৈ আছে গাখীৰখিনি। আৰু ইয়াত আমি চেনি আধা কাপ দি দিলোঁ। চেনি এইটো আমি পাউডাৰ গাখীৰ লৈছোঁ, তো পাউডাৰ গাখীৰত চেনি থাকেই, তো আমি আধা কাপ লৈছোঁ। যদি আপোনালোকে গৰুৰ গাখীৰেৰে বনায় তেতিয়াহ'লে অলপ চেনি বেছিকৈ দিব, একো কথা নাই তাত। এতিয়া ভালকৈ চেনিখিনি মিক্স হৈ আছে। এতিয়া আমি চ'দাখিনি দি দিলোঁ। বেকিং চ'দা দিয়াৰ লগে লগে দেখিছে নহয় বাবুলছ উঠিছে। আৰু মানে বেকিং চ'দাখিনি দিলে আৰু বেছি গাঢ় হৈ যায়, সেইকাৰণে ভালকৈ লাৰি থাকিব লাগে। জুইটো অলপ কমাই দিব লাগে, কমাই দি ভালকৈ লাৰিব লাগে। দেখিছে নহয় গাঢ় হৈ গৈছে, একদম ধুনীয়া হৈ গৈছে। আৰু কনডেন্স মিল্ক জোৰৰ পিছত মানে ঠাণ্ডা হোৱাৰ পিছত আৰু বেছি গাঢ় হৈ যায়। তো আপোনালোকে এইটো ধ্যান দিব। দিয়া চাওক কনডেন্স মিল্কখিনি ভালকৈ লাৰিব লাগে দেই। এই টাইমটোৱে আচল, য'ত ভালকৈ নাৰাৰিলে তলত লাগি যায়। তো ভালকৈ লাৰি থাকিব লাগে। এই চাওক কনডেন্স মিল্ক আমাৰ বহুততে প্ৰয়োজন হয় বনোৱাত, মিঠাই বনোৱাত, হালৱা বনোৱাত আৰু আপোনাৰ আইচক্ৰীম বনোৱাত। এই চাওক আমাৰ কনডেন্স মিল্ক প্ৰায় ৰেডি হৈ গ'ল। গেছ অফ কৰিলোঁ। এতিয়া আমি ঠাণ্ডা হ'ব দিছোঁ। এই ঠাণ্ডা হৈছে, এতিয়া এটা বাতি লৈ তাত কনডেন্স মিল্ক ঢালি দিলোঁ। চাওক কনডেন্স মিল্ক ৰেডি। আপোনালোকেও বনাব, কেনে হৈছে ক'ব। মোৰতো এনেকুৱাই হৈছে দেখিছে।